Hello guys, welcome to my new video. আজি সকলোৱে জানে আজি শংকৰদেৱৰ তিথি। তো আজি আমাৰ কলেজত নাই পাতা, তো আজি মানে কলেজত নাই পাতাৰ কাৰণে আমি গৈ আছোঁ, প্ৰজ্ঞান গৈ আছে, কমল গৈ আছে, মোৰ লগত গৈ আছোঁ আমি বৰদোৱা, শংকৰদেৱৰ জন্মস্থান বৰদোৱা গৈ আছোঁ। তাতে আজি কি প্ৰগ্ৰাম হয় চামগৈ আৰু আপোনালোককো দেখাবলৈ ট্ৰাই কৰিম। তো এতিয়া মই আহি পালোঁ বেবেজীয়া, ইয়াতে ওচৰতে পেট্ৰল পাম্প এটাত তেল ভৰাই ল'লোঁ, এতিয়া গৈ আছোঁ। শৰ্টকাট ৰাস্তা বিচাৰি গাঁৱৰ মাজে মাজে আহি ৰাস্তা ভুল দি আহি আছোঁ, গম নাপাওঁ এতিয়া মানে গুগল মেপেও কাম দিয়া নাই। গুগল মেপে কেনেকৈ কাম দিব, নেটে চলা নাই। তো গৈ আছোঁ এতিয়া, চাই লওঁ, মানুহক সুধি গৈ আছোঁ বাৰু। ধুনীয়া জেগা, এইটো মন্দিৰ এটাও আছে ইয়াতে। ফাইনেলি আহি পাইছোঁহি, বৰদোৱা থান পাম আৰু এতিয়া আহি পালোঁ। এখন মেইন গেটখন আৰু এণ্ট্ৰেঞ্চটো সোমাই যোৱা, আৰু এইটো চাইডে যায় ভিং টাউনখন আৰু এইফালে যায় বৰদোৱা থান। এতিয়া গৈ আছোঁ, ইহঁতকেইটা ইয়াতে ৰখি থাকিম বুলি কৈছিলে, মে বি আগত ৰখি আছে চাগে। যাওঁ, ক'ত লগ পাওঁ, ইহঁতে চাগে আগত ৰখি আছে। এইটো চাইডে যায় ভিং, এইটো চাইডে বৰদোৱা থান। মানে এইকেইটাক লগ পালোঁহি, ইহঁতকেইটা ইয়াতে ৰখি আছিলে গেটৰ ওচৰতে। এতিয়া যাওঁ থানলৈ। বৰদোৱাৰ আৰু এখন গেট পালোঁহি থানালৈ যোৱা। থান আহি পাই আমি এতিয়া প্ৰথমে লৈ ল'লোঁ কিবাকিবি শৰাইৰ কাৰণে সামগ্ৰী কিবাকিবি লৈ ল'লোঁ, আৰু এতিয়া আমি গৈ পেলাই প্ৰথমে ধুতি গামোচা পিন্ধি ল'ম, তাৰপিছত ভিতৰলৈ যাম। কামলা ভাই আছে, প্ৰজ্ঞান। এতিয়া আমি বৰদোৱা থান পালোঁহি, এতিয়া কাপোৰ চেঞ্জ কৰি আছোঁ। প্ৰজ্ঞানৰ হৈ গ'ল, এতিয়া কমলে ধুতি পিন্ধি আছে, তাৰপিছত মই পিন্ধি ল'ম, তাৰপিছত নামঘৰলৈ যাম আৰু। শৰাইৰ কাৰণে বস্তু কিনি আনিছোঁ আমিকেইটা এতিয়া ৰেডি হৈ পেলাই থানৰ এইটো ফ্ৰণ্টৰ চাইডে আহিছোঁ। এইটো কমল, এইটো প্ৰজ্ঞান আগত গৈ আছে ধুতি চুতি পিন্ধি। গাঁৱৰ ভিতৰলৈ প্ৰসাদৰ কাৰণে সামগ্ৰীও লৈ আহিছোঁ, কিবাকিবি ফল-চল। আমিকেইটা ৰৈ দিলোঁ এইডোখৰতে মানে ইমান গৰম আছিলে, পকাখন ভৰি জ্বলি গৈছেগৈ। এতিয়া আহিছোঁ সোমাই, তো ফ্ৰণ্টৰ চাইডটো হয়, ধুনীয়া ভিউ এটা আহি আছে। শংকৰদেৱৰ তিথিৰ কাৰণে অলপ ভিৰ হৈছে বাৰু আজি, মানুহ হৈছে। প্ৰথমে আমি শৰাই ভাগ দি থৈ আহোঁ, তাৰপিছত নামঘৰত সেৱা কৰিব যাম। আমি এতিয়া আহি পালোঁ, শৰাই দিলোঁ। শৰাই দিয়াৰ পিছত এতিয়া মেইন নামঘৰৰ ভিতৰলৈ যাওঁ, তাতে খোল প্ৰসংগ হৈ আছে, খোল প্ৰসংগ চাওঁগৈ। বৰদোৱা থানৰ মূল নামঘৰত শংকৰদেৱৰ তিথি উপলক্ষে নাম প্ৰসংগ চলি আছে এতিয়া। এইটো মেইন নামঘৰ হয়, ইয়াৰ ভিতৰত খোল প্ৰসংগ হৈ আছে, আৰু এইফালে আৰু এটা নামঘৰ আছে, ইয়াতো ভিতৰত নাম চলি আছে। বাকী ইয়াত ৱালত এইবিলাক পেইণ্টিংবিলাক ধুনীয়াকৈ বনোৱা হৈ আছে। আৰু ইহঁত দুটা ফটো ছেশ্যন চলি আছে, দুইটাৰে হাঁহি মুখত, দুইটাৰে ফটো ছেশ্যন চলি আছে পুৰা। এতিয়া কমল গৈছোঁ ফটো উঠিবলৈ, প'জ দিছে। ভিতৰত নাম প্ৰসংগ চলি আছিলে, এতিয়া আমি নাম প্ৰসংগ চালোঁ। এতিয়া
এইফালে আৰু কিবা কিবি চাবলগীয়া জেগা আছে, সেইখিনি চাই আহোঁ। ভিতৰত এতিয়া নাম প্ৰসংগ হৈ আছিলে, সেয়া চালোঁ। এতিয়া আমি যাম এইফালে এটা ডাঙৰ সৰোবৰ আছে, সেইটোৰ নাম আকাশী গংগা বুলি কয়, সেইটো চাবলৈ গৈ আছোঁ। মানুহ অলপ ভিৰ হৈছে, এইফালে প্ৰসাদ বনাই আছে, বেলাই আছে। বাকী এইফালে সৰোবৰটো আছে, আৰু যোনটো নতুনকৈ প্ৰজেক্ট বনাই থকা হৈছে বুলি কয়, সেইটো চাইডে আছে প্ৰজেক্টটো, সেইটো চাবলৈ যাম যদি সময় হয়। অলপ পিকনিক স্পট টাইপকৈ হয় আৰু চবে ইয়াতে নিজে মানে বস্তু পাতি লৈ আহে, ইয়াতে বনাই কৰি খায়। এইফালে বনাই কৰিও আছে, পুৰা ভিৰ। সৰোবৰটো ধুনীয়া চিনেৰী। পুৰা মানুহৰ ভিৰ। আকাশখন চা না বে, পানীখিনিৰ লগত পুৰা মিলি গৈছে, নীলা হৈ আছে। মোবাইলত বেছি ভালকৈ দেখি। তাত কি বনাইছে? সেইটোৱে নতুনকৈ যোনটো প্ৰজেক্ট বনাই আছে তাতে বনাইছে। প্ৰজেক্টটো কি বনাই আছে বুলি কয়, মেইন মাজত মানে সেই মণিকূটটো বনাই আছে। সেইটো চা, তাত চাই মোবাইল ভিউ। আহি পেলাই চাকি জ্বলালোঁ, শৰাই দিলোঁ, তাৰপিছত মেইন নামঘৰত গ'লোঁ, গৈ পেলাই তাতে নাম প্ৰসংগ চালোঁ। এতিয়া আহিছোঁ এই গংগা পাৰত, এক পাক এনেকৈ ঘূৰি আহোঁ। দেখিছে ভিউ কেনেকুৱা ধুনীয়া আহি আছে, দেখিছে চবে। আগত গৈ আছে কমল, আৰু এইটো প্ৰজ্ঞান, ধুতি চুটি পিন্ধি পুৰা হেণ্ডচাম হয়। এইফালে মানে এইটো মানে অলপ পিকনিক স্পট টাইপে হয় বুলি ক'ব পাৰি, আৰু চবেই নিজে নিজে আহে, বনাই কৰি খায় ইয়াতে ধুনীয়াকৈ। উঠা মানুহ প'জ দি আছে, এই কেমেৰামেনে কেমেৰাত ফ'কাছ নকৰি পেলাই মোবাইল চোৱাত ফ'কাছ কৰি আছে। বাকী এইটো পৰিৱেশটো শংকৰদেৱৰ তিথি বুলি ইয়াতে আৰু মেলা এখন হয়, মেলা চলি আছে। এইফালে নাম শেষ হ'ল, এতিয়া চব বহি আছে, এতিয়া প্ৰসাদ দিব চাগে। আমি প্ৰসাদ খাওঁ, খাই পেলাই নগাঁও যাম, এই কমলহঁতৰ স্কুল দৰ্শন স্কুলত যাম, তাতো পাতিছে ন, তাতো সি লগ ধৰিছে কাৰণে তালৈ যাম। ভিৰ চাওক, ইয়াতে বহুত ভিৰ হৈছে আজি। শংকৰদেৱৰ তিথি বুলি সকলো মানুহ আহিছে, চাৰিওফালে ভিৰ মানুহ হৈছে। নামঘৰৰ ভিতৰতো বহুত মানুহ হৈছে। প্ৰগ্ৰাম শেষ, প্ৰসাদ খালোঁ। এয়া প্ৰসাদ লৈ লৈছে প্ৰজ্ঞানৰ হাতত, শৰাই প্ৰসাদ লৈ এতিয়া ঘৰলৈ যাই দিম আৰু।